বন্ধুসকল আপোনালোকে জানেনে যে মোবাইল টাৱাৰৰ ওপৰত ৰঙা লাইটটো কিয় জ্বলি থাকে? আপোনালোকে জানেনে যে পৃথিৱীৰ সকলোতকৈ দামী ঘড়ীটোৰ মূল্য কিমান? সো আজি আমি এই ভিডিঅ'টোত এনেকুৱা কিছুমান অদ্ভুত আৰু ইণ্টাৰেষ্টিং ফেক্টছৰ বিষয়ে কথা পাতিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নাম্বাৰ 10, এটা ঘোঁৰা আছে যিটোৰ নাম হৈছে থাম্বেলিনা আৰু এই ঘোঁৰাটো ইমানেই সৰু যে এটা কুকুৰৰ সমান। ইয়াৰ ৱেইট মাত্ৰ 26 কেজি আৰু হাইট 43 চেণ্টিমিটাৰ। থাম্বেলিনা পৃথিৱীৰ ভিতৰত সকলোতকৈ সৰু ঘোঁৰা আৰু এইটো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডতো সন্নিৱিষ্ট কৰা আছে। নাম্বাৰ 9, পৃথিৱীত এটা মাছ আছে যিটোৰ নাম হৈছে পাকু ফিছ। এই মাছটো দেখাত অন্য মাছৰ দৰে, কিন্তু ইয়াৰ দাঁতকেইটা দেখাত মানুহৰ দৰে, অৰ্থাৎ মানুহৰ দাঁতবোৰ যেনেকৈ থাকে ইয়াৰ দাঁতবোৰো ঠিক তেনেদৰেই থাকে। নাম্বাৰ 8, আমি সকলোৱে পাবজি মোবাইলৰ কথা জানোৱেই নহয়নে? ই এটা গেম আৰু এইটো প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে খেলি ভালো পায়। কিন্তু আপুনি জানেনে যে পাবজি মোবাইল গেমটোৰ ক্ৰিয়েটৰ কোন আৰু ইয়াৰ টোটেল সম্পত্তি কিমান? তেন্তে শুনক, পাবজি মোবাইল গেমটোৰ ক্ৰিয়েটৰ হ'ল ব্ৰেণ্ডন গ্ৰীণ আৰু ইয়াৰ টোটেল সম্পত্তি $5 বিলিয়ন, মানে ইণ্ডিয়ান ৰুপিজৰ মতে প্ৰায় 35,000 কোটি টকা। নাম্বাৰ 7, আপোনালোকে জানেনে যে আমাৰ মোবাইলটো নৰ্মেলি যিটো স্পীডত চাৰ্জ লয় সেইটো যদি বঢ়াব বিচাৰো, অৰ্থাৎ চাৰ্জিং স্পীডটো যদি বঢ়াব বিচাৰো তেন্তে কি কৰিব লাগে? তেন্তে শুনক, আপুনি যদি মোবাইলটো এয়াৰপ্লেন মোডত থৈ চাৰ্জ দিয়ে তেতিয়া আপোনাৰ চাৰ্জিং স্পীড আগতকৈ বহুত গুণে বেছি হ'ব। আগত যদি ফুল চাৰ্জ হ'বলৈ 3 ঘণ্টা সময় লাগে তেতিয়া আপোনাৰ 2.5 ঘণ্টাত ফুল চাৰ্জ হৈ যাব। ট্ৰাই কৰি চাব। আৰু এনেকুৱা কিয় হয় জানেনে? আমি যেতিয়া এয়াৰপ্লেন মোড অন কৰি ৰাখোঁ তেতিয়া যিমান ৰেডিঅ' এক্টিভিটি বস্তু আছে যেনে টাৱাৰ, এইবোৰৰ পৰা যিটো পাৱাৰ টানে মোবাইলে, সেইটো এয়াৰপ্লেন মোড অন কৰাৰ পিছত সেইবোৰ বন্ধ হৈ যায় আৰু সেই কাৰণতে আপোনাৰ ফোনটো বেছি স্পীডত চাৰ্জ ল'বলৈ লয়। নাম্বাৰ 6, আমি আগৰ ভিডিঅ'টোত এনেকুৱা এজোপা গছৰ বিষয়ে কথা পাতিছিলোঁ যিজোপা গছ সকলোতকৈ বেছি বছৰ জীয়াই থাকে। ঠিক তেনেকৈ পৃথিৱীত এনেকুৱা এজোপা গছ আছে যিজোপা সকলোতকৈ ওখ গছ বুলি কোৱা হয়। এই গছজোপাৰ নাম হৈছে হাইপাৰিয়ন আৰু এইজোপা 380 ফুট ওখ হ'ব পাৰে। নাম্বাৰ 5, আমি সকলোৱে উট বুলি ক'লে নিশ্চয় চিনি পাওঁ নহয়নে? কিন্তু আপুনি জানেনে যে এটা বয়সস্থ উটে 13 মিনিটত কিমান পানী খাব পাৰে? এটা বয়সস্থ উটে 13 মিনিটত প্ৰায় 113 লিটাৰ পানী খাই দিব পাৰে। নাম্বাৰ 4, পৃথিৱীৰ সকলোতকৈ দীঘল হাইৱেটো কি জানেনে? পৃথিৱীৰ সকলোতকৈ দীঘল হাইৱেটো 14,500 কিলোমিটাৰ আৰু এই হাইৱেটো অষ্ট্ৰেলিয়াত আছে আৰু এইটোৰ নাম হৈছে হাইৱে 1। নাম্বাৰ 3, বন্ধুসকল, এখন প্লেনৰ ওজন বহুত হাজাৰ কিলোগ্ৰাম হয় নহয়নে? কিন্তু প্লেনৰ টায়াৰ কিয় কেতিয়াও নাফাটে বাৰু? এখন প্লেনৰ ওজন 80,000 কিলোগ্ৰামতকৈও বেছি হয় আৰু যেতিয়া প্লেন এখন লেণ্ডিং কৰে তেতিয়া প্লেনখন 250 পৰা 300 কিলোমিটাৰ স্পীডত থাকে, কিন্তু প্লেনৰ টায়াৰ কেতিয়াও নাফাটে। ইয়াৰ কাৰণ হৈছে এই টায়াৰবোৰ বনাবলৈ ৰাবাৰৰ লগত এলুমিনিয়াম আৰু ষ্টীলো মিহলি কৰা হয় আৰু ইয়াত গাড়ীৰ টায়াৰতকৈ 6 গুণ বেছি হাৱা ভৰোৱা হয় আৰু অকল নাইট্ৰজেন গেছে ভৰোৱা হয়। সেইকাৰণে এইবোৰ টায়াৰ কেতিয়াও নাফাটে, বহুত মজবুত হয়। নাম্বাৰ 2, বন্ধুসকল, এটা কথা আছে যে ঘড়ী যিমানে দামী নহওক কিয় কিন্তু তাৰ টাইম সদায় একেই থাকে। অৰ্থাৎ দামী ঘড়ীটো যিটো টাইম দেখাব কম দামী ঘড়ীটোতো একেই টাইম দেখাব নহয়নে? কিন্তু এইটো এটা চখ, কাৰণ সকলো মানুহৰ চখ একেই নহয়। এইবোৰ এতিয়া বাদ দিয়ক। আপুনি কওকচোন যে পৃথিৱীৰ সকলোতকৈ দামী ঘড়ীটো কিমান মূল্য হ'ব পাৰে বাৰু? কওকচোন। পৃথিৱীৰ সকলোতকৈ দামী ঘড়ীটোৰ মূল্য হৈছে 222 কোটি টকা আৰু এই ঘড়ীটোৰ নাম হ'ল পাটেক ফিলিপ। নাম্বাৰ 1, আপোনালোকে জানেনে যে মোবাইল টাৱাৰৰ ওপৰত যে ৰাতি হ'লে এটা ৰঙা লাইট জ্বলি থকা দেখোঁ, সেইটো কিয় জ্বলি থাকে জানেনে? ইয়াৰ কাৰণটো হ'ল যে এটা টাৱাৰ যেতিয়া 200 ফুটতকৈ বেছি হয় তেতিয়া যাতে প্লেনে সেই মোবাইল টাৱাৰটোত খুন্দা মাৰিব নোৱাৰে, সেই কাৰণতে মোবাইল টাৱাৰটোৰ ওপৰত ৰঙা লাইটটো দিয়া থাকে। গতিকে আজি ভিডিঅ'টো আছিল ইমানেই, আৰু যদি ভিডিঅ'টো চাই কিবা ভাল পালে বা কিবা জানিব পাৰিলে আৰু যদি ভৱিষ্যতে এনেকুৱা ভিডিঅ' সদায় পাই থাকিবলৈ বিচাৰে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।